हेलो ভিউৱাৰ্ছ আলপনা পাকঘৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি মই এতিয়া 3টা বাজিছে এফালে যাবলৈ ওলাইছো আৰু যাম মানে আজি এগৰাকী বাইদেউ ঘৰলৈ যাম আৰু মই ভাবিছো যে ভিডিও এটা আৰম্ভ কৰো ঘৰৰ পৰাই গতিকে গৈ থাকিম আপোনালোকৰ ৰাস্তাত যদি কিবা দেখুৱাম আৰু বাইদেউ ঘৰ পোৱাৰ লগে লগে ভিডিও এটা আৰম্ভ কৰিম তাত চাই থাকিব আপোনালোকে ভিডিওটো সম্পূৰ্ণ। এই আমি ওলাই আহিলো এতিয়া বাইদেউ ঘৰলৈ গৈ আছো। বাইদেউ ঘৰ মানে সুকীয়া পথাৰ বুলি কয় আমাৰ সৰু পথাৰতে সৰু পথাৰ পৰা অলপ দূৰ আছে গতিকে আমি এতিয়া ওলাইছোঁ যাবলৈ গৈ আছোঁ আৰু তামোল বাৰীখন দেখিছে ইমান ধুনীয়া ইমান ডাঙৰ। বাইদেউ ঘৰ পালোহি আৰু তাত ভিডিও বহি আছে ভিডিও সেইয়া আছে না আজি এটা বাইদেউ ঘৰলৈ আহিলোঁ বাইদেউৰ লগত কথা চথা পাতিলোঁ এতিয়া বাইদেউ খানা বনাবলৈ গৈছে আমাৰ কাৰণে কিবা কিবি বনাব তাৰপিছত ইয়াত দেখিছেনে বাইদেউ ফুল ইমান ধুনীয়া ফুল ৰুইছে আৰু বাইদেউৰ ঘৰত মানে ইমান ধুনীয়া ধুনীয়া ফুল আছে আৰু বহুত ভাল লাগে বাৰীখন মই আপোনালোকক দেখুৱাম আৰু সেইখিনিৰ পৰা ওচৰৰ পৰা পাহাৰটো দেখি থাকি নগা পাহাৰটো ইমান ধুনীয়াকৈ দেখি আৰু ইমান ভাল লাগে ইয়াৰ পৰিৱেশটো চাওকচোন। এইটো বাইদেউহঁতৰ পুখুৰী হয় ইমান ডাঙৰ পুখুৰী আৰু ইয়াত মাছ হৈ থকা বহুত ডাঙৰ ডাঙৰ মাছ আছে। আমি কেতিয়াবা আহিলে আগত মাছ ধৰি পেলাই আমাক খুৱায় হাঁহ মাৰে আৰু এতিয়া বাইদেউহঁতৰ গোটেই বাৰীখন আপোনালোকক এবাৰ দেখাইছোঁ। আৰু এই বাৰীটো এই দেখাইছোঁ ধুনীয়াকৈ লাগি বসন্ত বাইদেউহঁতৰ পৰিৱেশটো ইমান ভাল লাগে চাওক একদম মানে সেউজীয়া পৰিৱেশ এটা আছে আৰু একদম হাঁহে চাহে ছাগলী ঘাঁহ চব আছে ভাল লাগে আহিলে ইয়ালৈ আমি খুব ভাল পাওঁ বাইদেউ ঘৰলৈ আহি পেলাই। এয়া বাইদেউহঁতৰ ড্ৰয়িং ৰুম চাওকচোন ইমান ধুনীয়াকৈ থৈছে।
বাইদেউ ভিতৰলৈ সোমাই আহিছোঁ আমি বাইদেৱে কি কৰিছে এতিয়া আমি চাম এয়া বাইদেউ বোৱাৰী দেই বোৱাৰীয়ে পূৰা লাগি আছে লুচি বনোৱাত একো নাই আমি ঘৰৰহে হয় নাই ঘৰত এনেকৈ আৰু চব মই যে কৈছিলোঁ বাইদেউ ঘৰলৈ আহিছোঁ বুলি এয়া আমাৰ বাইদেউ হয় এয়া ডাঙৰ বাইদেউ এওঁ বৰদেউতাকৰ মানে ডাঙৰ ছোৱালী আৰু ডাঙৰ বাইদেউ বুলি আমি কওঁ না তাৰপিছত বৰ কি বাইদেউ এটা চেনেলো আছে আপোনালোকে চাব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব সেউজী ন সেউজী বুলি এটা চেনেল আছে আৰু বাইদেউ খুব ধুনীয়া ফুল দিয়ে আৰু নিজে বাইদেউ খুব ধুনীয়াকৈ ফুল কৰে মানে নিজৰ ফুলৰ বাগিচা আজি এতিয়া মই দেখুৱাইছোঁ অলপ চাব আপোনালোকে ভিডিঅ' দেখিবই গতিকে আপোনালোকে ভিডিঅ'টো চাব আৰু দেখিছেনে আমাৰ কাৰণে বাইদেৱে কি বনাইছে এয়া পিঠা তাৰপিছত মিঠাই তাৰপিছত এয়া লুচি ভাজি দেখাই আলু দেখাই দিয়া এয়া আলু ভাজি আলু চব্জি এয়া পাতল দালি অমলেট আৰু চাহ ৰেডি কৰিব আৰু এয়া আচাৰ বাইদেউ নিজে কৰা নাই নিজে কৰা কৰজা টেঙা কৰজা টেঙা শুনিছে নাই এতিয়া আমি আৰু খাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব তাৰপিছত আৰু দেখুৱাম কি কি আছে বাইদেউহঁতৰ ঘৰত আজি ভালকে খাব নহয় আকৌ সেইটো তেতিয়া আকৌ অকণমান ছোৱালী নহয় সেইটোৱে তথাপিও বাইদেউ বহুত ভাল হয় মইতো সদায় কওঁ এতিয়া যাওঁ তামোল এখন খালোঁ আৰু বাইদেউ ঘৰৰ পৰা এতিয়া বাইদেউ ওলাই আহিছোঁ আমি যাওঁ আলহী পঠিয়াইছো আৰু এতিয়া আকৌ আহিম আকৌ বেলেগকে আহা যাওঁ আহিম গ'লে সোমাবা তোমাৰ চেণ্ডেল বৰ ধুনীয়া লাগিছে